হেল্ল' এভৰিৱান, মোৰ নতুন এটা মিনি ভ্লগলৈ সকলোকে স্বাগতম। আজি আমাৰ কলেজত আমাৰ HOD মেমৰ ৰিটায়াৰমেণ্ট পাৰ্টি চেলিব্ৰেশ্যন কৰা হৈছিল। এয়া আমাৰ মেম আহি উপস্থিত হ'লেহি। আমাৰ লগৰ তৃষ্ণাৰ সুমধুৰ এংকাৰিঙে আৰম্ভ হ'ল আজিৰ পাৰ্টিটো। এয়া মাথো আনুষ্ঠানিকতা বিদায়। সঁচাকৈয়ে কথাটো বৰ বাৰু কিন্তু তৃষ্ণা কিছুমান মানুহক আমি অন্তৰৰ পৰা একেবাৰে বিদায় জনাটো একেবাৰে সম্ভৱ নহয়। সেই ব্যক্তিবিশেষৰ সৈতে কটোৱা সোণালী স্মৃতিয়ে তেখেতক পাহৰি যাবলৈ আমাক কেতিয়াও অনুমতি নিদিয়ে। তৃষ্ণাই কিছু সময় পূৰ্বে কবিতাৰ ভাষাৰে কোৱাৰ দৰে আজিও আমি ঘটিত হৈছিল সেই বিদায়খিনি। সুপ্ৰভাত। আজি আনুষ্ঠানিক বিদায় সভাত উপবিষ্ট শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ লগতে আমন্ত্ৰিত অতিথিবৃন্দ, অনুজসকল আৰু মোৰ সহপাঠীসকল সকলোলৈকে মই তৃষ্ণা আৰু মোৰ সহযোগী নিকিতাৰ ফালৰ পৰা সদৌতিলৈকে সশ্ৰদ্ধ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি ২৭ ফেব্ৰুৱাৰী। আজি আমাৰ ৰাসায়নিক বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা শ্ৰদ্ধাৰ ৰূপজ্যোতি শেখৰ বাইদেউৰ আনুষ্ঠানিক বিদায় সভা আৰু তেওঁক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজিৰ এই আয়োজন। তাৰপিছত মেমক সম্বোধনা জনোৱা হ'ল। তাৰপিছত আমাৰ মহাবিদ্যালয়ৰ প্ৰিন্সিপাল মেমে স্পীচ দিলে। প্ৰিন্সিপাল মেমৰ স্পীচৰ পাছত আমাৰ HOD মেমে কেক কাটিলে। তাৰপিছত মই মেমৰ বাবে অতি সৰুকৈ স্পীচ দিলোঁ। মৰমৰ বান্ধৱীসকল তথা ভণ্টিসকল, আজি আমাৰ সকলোৰে প্ৰিয় তথা ৰাসায়ন বিজ্ঞান বিভাগৰ বিভাগীয় প্ৰধান মহোদয়াৰ বিদায়ৰ অনুষ্ঠান। বিদায় সঁচাকৈয়ে কঠিন হয়, কিন্তু সেই বিদায় বিশেষকৈ কঠিন হয় যেতিয়া সেই বিদায়ৰ অন্তৰালত এনে এজন ব্যক্তি জড়িত হৈ থাকে যি আমাৰ জীৱন গঢ়াৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ আছে। তাৰপিছত আমাৰ 6th চেমৰ ছোৱালীসকলে ডান্স কৰিলে। তাৰপিছত আমাৰ জুনিয়ৰ এজনীয়ে নাচিলে। তাৰপিছত আমাৰ সকলোৰে প্ৰিয় স্বপ্ন মেমে স্পীচ দিলে। স্বপ্ন মেম স্পীচৰ মাজত অতি আৱেগিক হৈ পৰিছিল, কাৰণ আমাৰ HOD মেম আমাৰ লগত নাথাকিব। তাৰপিছত আমাৰ জুনিয়ৰ এজনীয়ে গান এটা গালে। আজি সভাৰ মুখ্য আকৰ্ষণ তথা আমাৰ HOD মেমে স্পীচ দিলে। তাৰপিছত আমি চাহ খালোঁ আৰু মেমৰ লগত ফটো মাৰিলোঁ। তাৰপিছত আমাৰ লগৰবোৰৰ লগত ফটো মাৰিলোঁ, ছিংগলকৈও কেইকপিমান ফটো মাৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।